তোমালোকে নিশ্চয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৰ্বশ্ৰেষ্ঠ সাহাবা হযৰত আবু বকৰ ৰাদিয়াল্লাহু আনহুৰ নাম শুনিছে। সাহাবাসকল বিশ্বাসী, সৎ, বিনয়ী, পৰোপকাৰী আদি গুণেৰে বিভূষিত আছিল। সাহাবাসকলে পৰস্পৰৰ মাজত ব্যৱসায় বাণিজ্য লেনদেন আদি কৰিছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এগৰাকী সাহাবী হযৰত ৰাবি আসলামী ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে এবাৰ মোৰ আৰু হযৰত আবু বকৰ ৰাদিয়াল্লাহু আনহুৰ মাজত কিবা কথাত সামান্য তৰ্ক বিতৰ্ক হ'ল। আবু বকৰে মোক এটা টান কথা কৈ দিলে মই মনত বৰ দুখ পাইছিলোঁ। মোৰ মনৰ কথা উপলব্ধি কৰিব পাৰি লগে লগে মোক ক'লে, তুমিও মোক এনেকুৱা কথা কৈ দিয়া যাতে প্ৰতিশোধ হৈ যায়। মই প্ৰতিশোধ ল'বলৈ অমান্তি হ'লোঁ। তেওঁ ক'লে, হয়, তুমি মোৰ দৰে টান কথা কোৱা, নহ'লে মই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত গোচৰ দিম। তথাপিও মই তেওঁক টান কথা ক'বলৈ অমান্তি হ'লোঁ। তেওঁ উঠি গুচি গ'ল। ইয়াৰ পিছত ময়ো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ গৈ সম্পূৰ্ণ ঘটনা বিৱৰি ক'লোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তুমি এনেদৰে কৈ দিয়া, হে আবু বকৰ, আল্লাহ তাআলাই আপোনাক ক্ষমা কৰি দিয়ক। সাহাবাসকলে পৰস্পৰে মিলিজুলি বসবাস কৰিছিল। তেওঁলোকৰ মাজত ব্যৱসায় বাণিজ্য লেনদেন আদি হৈছিল, কিন্তু হাই কাজিয়া, হিংসা বিদ্বেষ আদি সমূলি হোৱা নাছিল। তেওঁলোকে কেতিয়াও কথাৰ দ্বাৰা বা অন্য কোনো প্ৰকাৰে আনক কষ্ট দিয়া নাছিল। যদি কোনো বিষয়ত কাৰোবাৰ সৈতে মতানৈক্য হৈ গৈছিল বা কাকো কোনো টান কথা কৈ দিছিল, তৎক্ষণাত ক্ষমা খুজি লৈছিল। অন্যৰ হক বা অধিকাৰৰ ক্ষেত্ৰত সাহাবাসকল বহুত সচেতন আছিল। কাৰণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, প্ৰকৃত মুছলমান সেই ব্যক্তি যাৰ কথা আৰু হাতৰ পৰা অন্য মুছলমান নিৰাপদ থাকে। অন্য হাদিছত উল্লেখ আছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, তোমালোকে জানানে দুখীয়া কোন? সাহাবাসকলে উত্তৰ দিলে, আমাৰ মাজত যাৰ ধন সম্পদ নাই সেই গৰাকীয়ে হ'ল দুখীয়া ব্যক্তি। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, মোৰ উম্মতৰ মাজত সেই ব্যক্তি দুখীয়া যে কিয়ামতৰ দিনা নামাজ, ৰোজা আৰু জাকাত লৈ আহিব, অথচ তেওঁ দুনিয়াত থাকোঁতে কাৰোবাক গালি দিছে, কাৰোবাৰ ওপৰত অপবাদ দিছে, অন্যায়ভাৱে লোকৰ ধন আত্মসাৎ কৰিছে, লোকৰ ৰক্ত প্ৰবাহিত কৰিছে আৰু কাৰোবাক প্ৰহাৰ কৰিছে। সেয়ে এই নিৰ্যাতিত ব্যক্তিসকলক সেইদিনা তাৰ নেক আমল দি দিয়া হ'ব আৰু তাক জাহান্নামত নিক্ষেপ কৰা হ'ব। এই হাদিছৰ দ্বাৰা স্পষ্টভাৱে প্ৰতীয়মান হয় যে দুনিয়াত যদি কোনোবাই কাৰোবাক গালি দিছে বা মাৰিছে বা অন্য কোনো প্ৰকাৰে কষ্ট দিছে, তেনেহ'লে ক্ষমা খুজি মাৰ্জনা কৰাই ল'ব লাগিব। আৰু যদি কাৰোবাৰ পৰা পইচা বা কোনো বস্তু লৈছে বা আত্মসাৎ কৰিছে, সেয়া পৰিশোধ কৰিব লাগিব, নতুবা সেই ব্যক্তিৰ পৰা মাফ কৰাই ল'ব লাগিব।